সন্তান যেতিয়া মাৰ পৰা আঁতৰত থাকে তাৰ দুখৰ উপলব্ধি মায়ে কেনেকৈ কৰে সেইটো আমি সকলোৱে জানো। সেয়েহে মই সকলো মালৈ মোৰ শ্ৰদ্ধা আৰু সন্মান জনাই এটি কবিতা আগবঢ়াইছোঁ। আশা কৰোঁ ভাল লাগিলে সকলোৱে আগুৱাই নিব। ধন্যবাদ। কবিতাৰ শিৰোনাম মা তুমি অনন্যা। মা, সৌ সিদিনালৈ মই নিদ্ৰা পাৰ কৰিছিলোঁ তোমাৰ লবনো কোলাত, আৰু আজি পাৰ কৰিছোঁ তোমাৰ অবিহনে এখন অচিনাক্ত বিচনাত। তুমি মৰমৰে বনোৱা সোৱাদযুক্ত খাদ্যৰ বিপৰীতে গ্ৰহণ কৰিছোঁ সোৱাদহীন খাদ্য। মা, বহুত কষ্ট লাগে কেতিয়াবা জীৱনটো, ক'ত যে পাৰ কৰিছোঁ। তোমাৰ লগত কটাবলগীয়া সময়খিনিত যেন নাই মই তোমাৰ কাষত। মা, মই বুজি পাওঁ তোমাৰ জীৱন সংগ্ৰামৰ কথা। ৰাতি ৰাতি সাৰ পাই মোক শোৱাৰ কথা, নিজেই লঘোণে থাকি মোক আহাৰ দিয়াৰ কথা। মা, তোমাৰ উজাগৰে পাৰ কৰা লঘোণৰ চেহেৰাটো মনত পৰিলে আজিও চকুৰ লোতক সৰি মোৰ ভৰিত পৰে। মা, তুমি মোৰ অদম্য শক্তি। তোমাৰ মৰম চেনেহৰ বাবেই আজি মই পৃথিৱীৰ সৈতে মুখামুখি হ'ব পাৰিছোঁ মোৰ ঐশী শক্তিৰে। হে চেনেহী মোৰ জননী, তুমি তোমাৰ সন্তানৰ দুখ বুজিলা। তোমাৰ আলফুলীয়া মৰমে মোৰ সকলো দুখ কষ্ট দূৰ কৰিলা। কেতিয়াবা মন যায় সকলো এৰি আকৌ তোমাৰ কোলাত গৈ শুই থাকিবলৈ, কিন্তু আকৌ তোমাৰ সেই দুখৰ ৰাতিবোৰ নাহক বুলিয়েই তোমাৰ ফটোখন চাই পাৰ কৰিছোঁ মোৰ ৰাতি। মা, তুমি সদায় হাঁহি থাকিবা, তোমাৰ সুখৰ হাঁহিটোৱেই মোৰ বাবে অমূল্য মুকুতা। মা।